हेलो गुड मर्निंग फ्रेंड्स किलोले जाम देखाम रानिंग प्रेक्टिस बिलाक केनेকৈ रानिंग फास्ट হ'ব हेतु टिप्स बिलाक देखाम আজি চাই থাকিব रानिंग হোৱাৰ পিছত কেনেকৈ প্ৰেক্টিস কৰিম চাই থাকিব ভিডিওটো এক নম্বৰতে এইটো 10টা সেট মাৰিব এইটো মাৰিলে লং যাবৰ কাৰণে হ'ব আৰু ৰানিং স্পীডৰ কাৰণে এইটো মাৰিলে লেংটো দীঘল হ'ব স্পীডৰ কাৰণে जिमान पारे ए सेटटू जिमान पारे स्पीड मारिब चाब আপোনাৰ ফুল ৰানিং স্পীড আহি যাব তিনটা সেট মাৰিব এতিয়া আমাৰ ৰানিং কৰি হৈ গ'ল এতিয়া আমি লং জাম্প মাৰিম ভিডিওটো চাই থাকিব সম্পূৰ্ণকৈ কিমান মাৰিছো কিমান ফুট মাৰিছো সব দেখাম চাই থাকিব ভিডিওটো প্ৰথমতে ছোৱালী মাৰিব उसके बाद लड़का का पाल आएगा देखो उसके बाद हम लोग मारेगा लड़का मार मार 11 মাৰিছা নৰ্মেল 11 আহিছে ন তোমাৰ এনে কিমান মাৰা এনে 13 মাৰা এক্সিলেন্ট আহি আছে তেতিয়া ৰানিং হোৱাৰ পিছত এইটো প্ৰেক্টিছ কৰিব লাগে লেংটো দীঘল হয় ৰানিং স্পীড দিব পাৰিব ৰানিঙৰ পিছত এনেধৰণে ব্যায়ামটো কৰিব লাগে এনেধৰণে এক্সাৰসাইজ কৰিলে পেটটো কমি যাব কাৰ ডাঙৰ ডাঙৰ পেট আছে এনেকৈ কৰিব मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ